এটা সৰু কাহিনী লৈ মই আজি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোহি। কাহিনীটোৰ নাম হৈছে আত্মবিশ্বাস। মইনাহঁতৰ ঘৰখন আজি উদলি মুদলি। সকলোৰে চকুমুখবোৰ উজ্জ্বল হৈ উঠিছে। মইনাৰ মামাকৰ ঘৰৰ ককা আইতাক মানে মাক মিতালীৰ মাক দেউতাক, মামাক, জেঠাইক সকলোৱে আজি সিহঁতৰ ঘৰলৈ আহিছে। সকলোৱে হাতে হাতে অনা মিঠাই টোপোলাৰে গোটেই ঘৰখন ভৰি পৰিছে। ককা আইতাকক দেখাৰ লগে লগে মইনাৰ মাকে দুয়োকে সাৱটি ধৰি কান্দিবলৈ ধৰিলে। আইতাকেও চাদৰৰ আঁচলেৰে চকু মোহাৰিলে। ককাকেও চোন চশমাযোৰ খুলি চকুকেইটা কিছু সময়ৰ কাৰণে হেঁচা মাৰি ধৰিলে, আকৌ চশমাযোৰ পিন্ধি ল'লে। মইনাৰ দেউতাকেও আঁতৰৰ পৰাই মইনাৰ মাকলৈ বাৰে বাৰে আৰ চকুৰে চাই মিচিক মাচাককৈ হাঁহি থকা মইনাই কেইবাবাৰো লক্ষ্য কৰিছে। মুঠতে আজি সিহঁতৰ ঘৰখনতনো কি হৈছে, কিয় ইমানখিনি মানুহ আহি গোট খাইছে, মইনাই ধৰিবই পৰা নাই। সিহঁতৰ ঘৰত যেন আজি হাঁহি কান্দোনৰ খিচিৰি পকিছে। মিতালী আজি অলপ আঁতৰৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত সহকাৰী শিক্ষয়িত্ৰী হিচাপে নিযুক্তি পাইছে। মিতালী আছিল কামপুৰ এম এ স্কুলৰ প্ৰধান শিক্ষক প্ৰবীণ লাস্কৰৰ দ্বিতীয় ছোৱালী। ডাঙৰ ছোৱালী গীতালী সৰুৰ পৰা পঢ়া শুনাত অতি মনোযোগী আছিল। একমাত্ৰ ল'ৰা গীতমো চোকা বুদ্ধিৰে আছিল। আৰু একমাত্ৰ ল'ৰা বুলি তাক অৱশ্যে মাক দেউতাকে ছোৱালী দুজনীতকৈ অলপ বেছি প্ৰাধান্য দিয়া যেনো লাগিছিল। পিছে কেনাটো লাগিছিল দ্বিতীয় ছোৱালী মিতালীক লৈহে। তাই বাকী দুটা ল'ৰা ছোৱালীৰ একেবাৰে বিপৰীত প্ৰকৃতিৰ আছিল, যেন পূব আৰু পশ্চিমহে। পঢ়িব লগা হোৱাটো যেন তাইৰ বাবে এটা ডাঙৰ শাস্তিহে আছিল। বায়েকহঁতৰ লগত যাওঁতে স্কুললৈ ঠিকেই ওলাই যায়, কিন্তু কেতিয়াবা আধা ৰাস্তাৰ পৰা দৌৰি পলায়, নাইবা কেতিয়াবা স্কুলৰ খিৰিকীৰে পলাই গৈ গাঁৱৰ আন নপঢ়া ল'ৰা ছোৱালীৰ লগত দিনৰ দিনটো ফল মূল পাৰি খালে ডুঙে মাছ ধৰি দিনটো পাৰ কৰিছিল। গাঁৱৰ বহুতেই মিতালীৰ এনে কাৰ্যবোৰ দেখি দেউতাকক জনাইছিলহি, হেৰিহে মাষ্টৰ, তোমাৰ মাজু ছোৱালীজনীক অলপ চকু দিবা, তাইচোন তোমাৰ নাকটো কাটিব যেনহে লাগিছে। দেউতাকে তাইক লৈ লাজো পাইছিল, দুখো পাইছিল। তাই যদি অলপ বুজিলে হয়, তেওঁৰ বুকুখন গধুৰ গধুৰ অনুভৱ কৰিলে। মিতালীক পঢ়াবলৈ মাক দেউতাকেও বহুত চেষ্টা কৰিলে, কিন্তু সকলো অসাৰ। নুধুঘা ধুৱালি, নাখাওঁ ভাত খোৱালি, নিগিলো কি কৰ। শেষত মাক বাপেকেও হাত দাঙি দিলে। দেউতাকৰ স্কুল, লগতে ঘৰৰ ইমানবোৰ খেতি বাতি চম্ভালা, আনহাতে মাকো দিনৰ দিনটো ব্যস্ত হৈ থাকিব লগা হয়। মিতালীহঁতৰ ককা আইতাক আৰু দেউতাকৰ লগতে সিহঁতৰ আউল মৰাৰ উপৰিও ইমানখিনি লগোৱা লিকচৰ খোৱা বোৱাৰ ব্যৱস্থা কৰা, নাই, নোৱাৰি। ল'ৰা ছোৱালীৰে যদি নিজা কোনো প্ৰচেষ্টা নাথাকে, বেলেগে কেতিয়াও একো কৰিব নোৱাৰে। দিনবোৰ গৈ থাকিল। মিতালীৰ বায়েক গীতালী এখন কলেজৰ প্ৰবক্তা হ'লগে, আৰু কিছুদিনৰ পিছতে খুব ভাল পৰিয়ালৰ এজন অভিযন্তাৰ লগত বিয়া হৈ গ'ল। ভায়েক গীতমেও চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ সুবিধা পাই গুৱাহাটীত হোষ্টেলত থাকিবলৈ ল'লে। ইফালে মিতালীয়ে নৱম শ্ৰেণীতে পঢ়া সামৰি ঘৰতে ইলিং পিলিংকে থাকিবলৈ ধৰিলে। তাইৰো বয়স ৰৈ থকা নাছিল। একেলগৰ মোমায়েকৰ জীয়েক ৰাণীমাৰ 2 বছৰ আগতে বিয়া হৈ গ'ল। মাক দেউতাকে তাইৰো দৰা বিচাৰিবলৈ ধৰিলে। শিক্ষক প্ৰবীণ লস্কৰৰ ছোৱালী বুলি গম পাই বহুতো ভাল পৰিয়ালৰ উচ্চ শিক্ষিত ল'ৰা বিয়াৰ বাবে আগবাঢ়ি আহে, কিন্তু শেষত তেওঁলোকৰ পৰা কোনো উত্তৰ নাহে। আজিৰ দিনত জানি বুজি মিতালীৰ দৰে অৰ্ধ শিক্ষিত ছোৱালী এজনী কোন শিক্ষিত ল'ৰাইনো বিয়াক পাতিব খুজিব বাৰু? কথাটো দেউতাকহঁতে বুজে। শেষত উপায়ন্ত হৈ মাক দেউতাকে আবিঐ ছোৱালী ঘৰ ৰখাৰ বদনামৰ পৰা মুক্ত হ'বলৈ তাইক কাষৰ গাঁৱৰ বীৰেণৰ লগতে বিয়াখন পাতি দিলে। বীৰেণৰ চাকৰি বাকৰি নাছিল। খেতি কৰিছিল যদিও স্বভাৱ চৰিত্ৰ বৰ ভাল আছিল। মৰমীয়াল আমৈক ল'ৰা। মিতালীয়ে বিয়াত বহিবলৈ আপত্তি কৰিছিল যদিও এইবাৰ দেউতাকে আৰু তাইৰ কথা নুশুনিলে। মাক দেউতাকৰ ইচ্ছামতে মিতালীৰ বিয়াখন হৈ গ'ল। তাইৰ এটা নতুন জীৱন আৰম্ভ হ'ল। বীৰেণৰ ঘৰত দেউতাকৰ ঘৰৰ দৰে কাম কৰা মানুহ নাছিল। খেতিপথাৰৰ সকলো কাম বীৰেণে অকলেই কৰে। ইমান দিনে মাকে বাঢ়ি দিয়া ভাত খাই আৰামত কটোৱা মিতালীয়ে শহুৰ শাহুৰেকৰ আলপৈচান ধৰাকে ধৰি গৰু ছাগলীৰ গাখীৰ খিৰোৱা, পথাৰলৈ যোৱা আদি সকলো কাম কৰিবলৈ বাধ্য হ'ল।
সচৰাচৰ গাঁৱলৈ বিয়া হৈ অহা নতুন ধুনীয়া ধুনীয়া বোৱাৰীবোৰৰ যি গতি হয় মিতালীৰো লাহে লাহে তেনে গতিয়ে হ'বলৈ ধৰিলে। পথাৰত কাম কৰোঁতে কৰোঁতে তাইৰ গাৰ ধুনীয়া বগা ৰঙা ৰংটো লাহে লাহে ক'লা পৰিবলৈ ধৰিলে। ইতিমধ্যে বীৰেন আৰু তাইৰ জীৱনলৈ মইনা আহিল। মাক হিচাপে তাইৰ দায়িত্ব আৰু বাঢ়িল। লাহে লাহে মইনাও ডাঙৰ হ'বলৈ ধৰিলে। তাইক গাঁৱৰে প্ৰাথমিক বিদ্যালয়খনত অংকুৰ শ্ৰেণীত নামভৰ্তি কৰি দিলে। কিছুদিনৰ পিছতে মিতালীৰ সৰু ভায়েক গীতমো ডক্তৰ হৈ ওলাই আহিল আৰু লগৰে এগৰাকী চিকিৎসক ডক্তৰ মায়েশ্বৰীৰ লগত বিয়াৰ বন্দবস্ত হ'ল। লাহে লাহে বিয়াৰ দিন চমু চাপি আহিল। একমাত্ৰ ভায়েকৰ বিয়া। মিতালীও এসপ্তাহৰ আগতেই মইনাক লগত লৈ মাকৰ ঘৰ পালেগে। বীৰেন যাব নোৱাৰিলে। মাক বিচনাত পৰি থকা অৱস্থা, এৰিবই নোৱাৰে। এজন নহয় এজন লগত থাকিবই লাগে। বিয়া ঘৰৰ চাৰিওফালে উখল মাখল পৰিৱেশ। মিতালী গৈ পোৱাৰ পিছদিনাই বায়েকো ভিনীহিয়েক আৰু ভাগিন দুটাৰ সৈতে আহি ঘৰ পালেহি। বায়েক অহাৰ গম পাই মাক দেউতাককে ধৰি খুৰীয়েকহঁতো পদূলিমুখলৈ খৰখেদাকৈ আগবাঢ়ি গ'ল। তাই আগবাঢ়ি যাব খুজিও নাজানাকৈ কিয় জানো ৰৈ গ'ল। তাই কিছু আঁতৰৰ পৰাই বায়েকলৈ চাই থাকিল। বায়েকৰ কাপোৰ কানি খোজে কাটলে এক আত্মবিশ্বাস ফুটি উঠিছিল। তাই সহজ হ'ব নোৱাৰিলে। তাইৰ কাষেদিয়ে বায়েক ভিতৰলৈ সোমাই যাওঁতে তাইক দেখি সুধিলে, আহিলি? মইনাক দেখিলেনে নাই নাজানো, চিনিয়ে নাপালে হ'বলা। সকলোবোৰ বায়েক ভিনীয়েকক লৈ ব্যস্ত হৈ পৰিল। তাইৰ বৰ অকলশৰীয়া অনুভৱ হ'ল। তাইৰ মইনাৰ দেউতাকলৈ বহুত মনত পৰিল। মানুহটোৱে গৰু ছাগলীবোৰ অকলশৰে চম্ভালিব পাৰিছেনে নাই জানো। পিছদিনা ৰাতিপুৱা বায়েক ভিনীয়েক আৰু ভায়েক গীতম আগফালৰ বাৰান্দাত বহি কথা পাতি আছিল। তাইৰ মনত পৰিল ভায়েকে তাইৰ হাতৰ চাহকাপ যে কিমান ভাল পাইছিল। লগৰ ল'ৰাবোৰ আহিলেও মাকে নুশুনাকৈ তাইক গৈ কৈ আহিছিল, বা চাহ কিন্তু তই বনাবি দেই। মায়ে নালাগে, তোৰ হাতৰ চাহৰ যাদুৱে বেলেগ। তাইৰ ওঠেৰে এটা মিচিকীয়া হাঁহি বাগৰি গ'ল। বায়েক ভিনীহিয়েক আৰু ভায়েকৰ বাবে 3 কাপ চাহ লগত 3খন প্লেট আৰু নিজৰ বাবে তলত প্লেট নিদিয়াকৈ এটা চাহৰ কাপ ট্ৰেত উঠাই লৈ তাই বায়েকহঁতৰ কাষ পালেগে। বায়েক ভায়েকহঁত বিয়াৰ আলোচনাত ব্যস্ত আৰু ভিনীয়েকে মইনা আৰু নিজৰ ছোৱালীজনীৰ লগত ধেমালি কৰি আছিল। ভিনীয়েকে তাইৰ হাতৰ পৰা চাহকাপ লৈ তাইক ধন্যবাদ দিলে। থেংক ইউ, ভালে আছা নহয়? কিন্তু বায়েক আৰু ভায়েকে চাহলৈ গুৰুত্বই নিদিলে। বায়েকে গীতমক ক'লে, গীতম, আই থিংক ইয়'ৰ ৰুম ইজ টু স্মল। মায়েশ্ৰীয়ে অসুবিধা নাপাবনে? ইউ ন' তাই কিমান এৰিষ্টক্ৰেটিক ফেমিলিত বিলং কৰে। মিতালীয়ে চাহৰ ট্ৰেখন টেবুলতে থৈ হাতত নিজৰ কাপটো লৈ লাহে লাহে আঁতৰি গ'ল। বায়েকহঁতে কোৱা বহুতো ইংৰাজী শব্দই তাই নুবুজিলে। তাই নিজৰ বায়েকহঁতকো অচিনাকি যেন লাগিল। বিয়াৰ দিনা তাইৰ ব্যস্ততা আৰু বাঢ়িল। দৰাৰ মাহ হালধি বটাকে ধৰি খোৱা বস্তুৰ ষ্ট'ৰ চম্ভালাকে ধৰি বহুতো দায়িত্ব তাইৰ ভাগত পৰিল। লাহে লাহে আলহীৰে গোটেই ৰভাতল ভৰি পৰিলহি। তাইও বিয়াতে মাকৰ ঘৰৰ পৰাই দিয়া সেউজীয়া পাটৰ কাপোৰযোৰ লগতে কেইপদমান গহনা হাতে কাণে পিন্ধি ল'লে। ৰভাৰ তলত তাইৰ লগৰ একেলগে পঢ়া কেইজনীমানক দেখি তাই সিহঁতৰ ওচৰ পালেগে। সকলোৱে তাইক দেখি চিঞৰি উঠিল, ঐ কি খবৰ, ভালে আছ? এইজনী তোৰ ছোৱালী ন? দেখাত একেবাৰে তোৰ দৰে হৈছে জান। মামাকৰ জীয়েক ৰাণীমাই তাইক সুধিলে, তোৰ কিবা বেমাৰ হৈছে নেকি মিতালী? ইমান ক্ষীণাই গৈছ যে, আৰু আগতকৈ অলপ ক'লাও পৰিলি। ভালদৰে খোৱা বোৱা নকৰ নেকি? গীতালি বা কিন্তু তোতকৈ ডাঙৰ যদিও বহুত ধুনীয়া হৈ আছে দেই। এনেতে সকলোৰে চকু ৰভাৰ তলিত কাৰোবাৰ লগত হাঁহি হাঁহি কথা পাতি থকা বায়েক গীতালীৰ ওপৰত পৰিল। সঁচাই বায়েক গীতালীক আজি বৰ ধুনীয়া লাগিছে। গোটেই গাতে মুগাৰ বুটা বচা এযোৰ সোণালী ৰঙৰ পাটৰ কাপোৰ, তাৰ লগত মিলাই মিলাই গহনা পিন্ধিছে বায়েকে। বিউটি পাৰ্লাৰৰ পৰা বিউটিচিয়ান আহি মেকআপ কৰি দিছেহি আৰু খোপাটোও বান্ধি দিছেহি। লগৰবোৰে মিতালীক তাতে এৰি বায়েকৰ ওচৰ পালেগে। সকলোৱে বায়েকক প্ৰশংসা কৰিবলৈ ধৰিলে।
অ' গীতালি বা, তোমাক যে ইমান ধুনীয়া লাগিছে, কেতিয়া আহিলা? তাই লাহেকৈ তাৰ পৰা আঁতৰি আহি মাকৰ ৰুমত থকা পুৰণি ড্ৰেছিং আইনাখনৰ সন্মুখত থিয় হ'লহি। তাইৰ নিজকে অচিনাকি অচিনাকি যেন লাগিল। যিযোৰ সেউজীয়া পাটৰ কাপোৰ পিন্ধিলে বীৰেনে তাইক বৰ ধুনীয়া দেখিছে বুলি পিছফালৰ পৰা সাৱটি ধৰে, সেই কাপোৰযোৰে আজিচোন তাইক বেছি ক'লা যেনহে কৰি তুলিছে। তাই নিজকে বৰ অকলশৰীয়া যেন লাগিল। তাই এনে লাগিল সকলোৱে যেন একেলগে হাঁহি ফূৰ্তি কৰি আছে আৰু তাই বহু আঁতৰত থিয় হৈ সকলোকে চাই আছে। পিছদিনা ৰাতিপুৱাই তাই ঘৰলৈ যাবলৈ ওলাল। কোনেও একো নকলে। মাকেহে লাহেকৈ ক'লে, যাৱইনে? নাথাক যেতিয়া যা বাৰু, কইনাই লৈ যাম, খবৰ দিম। ঘৰ চৰ চাফা কৰি থবি, ডাক্তৰ বোৱাৰী, ঘৰৰ সন্মান ৰাখিবি। সকলোকে মাত দি তাই ঘৰৰ পৰা ওলাই আহিল। নিজৰ ঘৰখনো আজি তাইৰ লোকৰ যেন অনুভৱ হ'ল। বিয়া ঘৰৰ পৰা মিতালী পিছদিনাই উভতি অহাত বীৰেন অলপ আচৰিত হ'ল। সি তাইক সুধিলে, ইমান সোনকালে গুচি আহিলা যে? মই আকৌ ভাবিছিলোঁ আৰু কেইদিনমান থাকিবা বুলিহে। নাই দিয়া, মইনাৰো স্কুল আছে আৰু তোমাৰো অকলে অকলে ইমানখিনি চম্ভালিবলৈ কষ্ট হোৱা নাই জানো? এটা সেমেকা হাঁহিৰে মিতালীয়ে বীৰেনৰ কথাৰ উত্তৰ দি খৰখেদাকে ভিতৰলৈ সোমাই গৈ ঘৰৰ কাম কাজত লাগিলগে। ৰাতি ভাত পানী খাই উঠি বীৰেনে মিতালীক বিয়া ঘৰৰ কথাবোৰ সুধিবলৈ ধৰিলে, কইনাজনী কেনেকুৱা ইত্যাদি ইত্যাদি কথাবোৰ। শেষত বীৰেনে তাইক ক'লে, তুমি কিন্তু আৰু এদিন হ'লেও বেছিকৈ থাকি আহিব লাগিছিল। মা দেউতাই বাৰু বেয়া নাপায়, কিন্তু ভাইটিহঁতে মনত দুখ নাপাব জানো তুমি ইমান সোনকালে গুচি আহিলা? তাকে শুনি মিতালীয়ে বীৰেনৰ বুকুত মূৰটো গুজি উচুপি উচুপি কান্দিবলৈ ধৰিলে। মিতালীয়ে একো নোকোৱাকৈ যেন বীৰেনে বহুতো কথাই বুজি পালে। সিও অলপ সময় মনে মনে থাকিল। সি তাইক বুকুত সুমুৱাই লৈ তাইৰ মাথাত লাহে লাহে হাত বোলাবলৈ ধৰিলে। তাইৰ উচুপনি কমি অহাত সি লাহেকৈ তাইক ক'লে, বুজিছা মিতা, সেইখন অধ্যৱন্ত শিক্ষিত সমাজ আৰু তুমি হ'লা খেতিয়কৰ পত্নী। তেওঁলোকে হয়তো মনত একো ভবা নাই, কিন্তু তুমি নজনাকৈ তোমাৰ মনত হীনমান্যতা আছে, আফচোচ আছে। তুমি নিজেই তেওঁলোকৰ লগত সহজ হ'ব পৰা নাই। জীৱনত পঢ়া শুনা নকৰি কি ভুল কৰিলা এতিয়া বুজিছা? কোনো কথা নাই দিয়া, দুখ নকৰিবা। মইনাক আমি ভালদৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম। কিছু সময়ৰ পিছত মিতালীয়ে বীৰেনক লাহেকৈ ক'লে, মই আকৌ পঢ়িম। তাৰ কথা শুনি বীৰেন কিছু সময় মৌন হৈ ৰ'ল। সি নজনাকৈ তাৰ চকুজুৰি সেমেকি উঠিল। সি লাহেকৈ তাৰ হাতখন তাইৰ হাতৰ ওপৰত থৈ ক'লে, মিতা, হ'ব। পিছদিনা বীৰেনে ক'ৰ পৰা জানো নৱম শ্ৰেণীৰ পুৰণি কিতাপ কেইখনমান বিচাৰি আনি মিতালীৰ হাতত দিলেহি। ৰাতি সকলোকে ভাত পানী খুৱাই বোৱাই মইনাকো শোৱাৰ পিছত তাই লাহেকৈ কিতাপকেইখন উলিয়াই লয়। কেতিয়াবা টোপনিৰ পৰা সাৰ পাই বীৰেন লাহেকৈ বিচনাৰ পৰা উঠি আহে আৰু মিতালীৰ মূৰত হাত ফুৰাই মৰম কৰি আকৌ শুই যায়গে। তাৰ চকুৱে মুখে এক উজ্জ্বলতা ফুটি উঠে। ৰাতিপুৱা সি মিতালীক নজগায়, নিজে উঠি চাহকাপ নিজে কৰি খায় আৰু পথাৰলৈ যায়গে। এগৰাকী নাৰীৰ মাজত যেনেদৰে এগৰাকী মাতৃ আৰু এগৰাকী পত্নীক দেখা যায়, ঠিক তেনেদৰে এজন পুৰুষৰ মাজতো এজন পতিৰ লগতে এজন পিতৃকো দেখা যায়। বীৰেন যেন মিতালীৰ কাৰণে এজন পতিৰ পৰা পিতৃলৈ লাহে লাহে ৰূপান্তৰিত হৈ গৈ আছিল। মইনা দ্বিতীয় শ্ৰেণীত থাকোঁতে মিতালীয়ে মেট্ৰিক দিলে। পৰীক্ষা কেইদিন বীৰেনৰ উথপ কি চাবা, মিতালীক যেন একো কামেই কৰিব নিদিব। পৰীক্ষালৈ অহা যোৱা কৰিবলৈ এখন ৰিক্সাও ঠিক কৰি দিলে সি। এনেদৰে মিতালীয়ে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত BA আৰু শেষত টেট উত্তীৰ্ণ হৈ আজি তাই দেউতাকৰ দৰে এখন স্কুলৰ শিক্ষয়িত্ৰী হ'লহি। আজি সেয়েহে মইনাৰ মামাকৰ ঘৰৰ ককাক আইতাককে ধৰি সকলো সিহঁতৰ ঘৰলৈ আহিছে, হাতে হাতে মিঠাইৰ টোপোলা। খবৰ কৰি ঘৰলৈ উভতি আহোঁতে মিতালীৰ দেউতাকে মাকক ক'লে, দেখিলা মোৰ ছোৱালী কেতিয়াও বেয়া হ'ব নোৱাৰে।